অমৃত বৃক্ষ এপছটো অ'পেন কৰিব। অ'পেন হোৱাৰ পাছত একেবাৰে তলত থকা সোঁফালৰ লগইন অপশ্যনটোত ক্লিক কৰি দিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত এইদৰে এখন লগইন ফৰ্ম আহিব। লগইন ফৰ্মখনৰ প্ৰথমতে আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰটো দিব। তাৰ পাছত গেট অ'টিপিত ক্লিক কৰি দিব। গেট অ'টিপিত ক্লিক কৰাৰ পাছত মোবাইল নাম্বাৰটোত এটা অ'টিপি আহিব। অ'টিপিটো ছেকেণ্ড ঘৰটোত বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত এণ্টাৰ কেপচা কাষত থকা সংখ্যাকেইটা যিদৰে আছে সেই এণ্টাৰ কেপচা ঘৰটোত বহাই দিব। বহাই দিয়াৰ পাছত লগইন অপশ্যনটোত ক্লিক কৰি দিব। সেউজীয়া ৰঙৰ। তাৰ পাছত আপোনালোকৰ নাম, মোবাইল নম্বৰ আৰু এড্ৰেছ এইদৰে শ্ব' হ'ব আৰু আপোনালোকৰ লগত মিলিছে নে নাই মিলাই ল'ব। আপলোড ফটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চিলেক্ট প্লেণ্টলৈ গৈ তাত আপোনালোকে ৰুব বিচৰা গছ পুলিটোৰ নামটো চিলেক্ট কৰি দিব। ইয়াত বিভিন্ন ধৰণৰ গছ পুলিৰ নাম দেখিবলৈ পাব। মই ইয়াত শিলিখা পুলিটো চিলেক্ট কৰিছোঁ। তাৰ পাছত অ'পেন কেমেৰাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এলাউ কৰি ফটোখন তুলি দিব গছ পুলিটোৰ সৈতে। আৰু ফটোখন আপোনালোকৰ চাইজত ক্ৰপ কৰি আপলোড কৰি দিব। অলপ সময় ৰ'ব, লোডিং হ'বলৈ দিব। লোডিং হোৱাৰ পাছত এইদৰে আপোনালোকৰ ID এটা দেখিবলৈ পাব। গো টু ডেছবৰ্ডলৈ গৈ পুনৰ আনখন ফটো আপলোড কৰিব লাগিব নিজৰে। আগৰ দৰে যিদৰে কৰিছিলে। কৰি গছ পুলিটো চিলেক্ট কৰি ফটোখন আপলোড কৰি দিব। আপলোড কৰাৰ পাছত আগৰ দৰে এটা ID পাব। প্লেন লিষ্টলৈ যাব তলত থকা। প্লেন লিষ্টত গৈ ৰিফ্ৰেছ কৰি দিব। ৰিফ্ৰেছ কৰাৰ পাছত আপোনালোকৰ তুলি থোৱা ফটো দুখন দেখিবলৈ পাব। ঠিক এইদৰে। হোম বটনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰিলে এখন চাৰ্টিফিকেট ডাউনলোড হ'ব। নকৰিলেও একো নাই। আন সদস্যাৰ অনলাইন কৰিবলৈ হ'লে সোঁফালে থকা ছেটিংছ বটনত ক্লিক কৰিব লাগিব। ছেটিংছ বটনত ক্লিক কৰাৰ পাছত লগ আউট বটনটোত ক্লিক কৰি দিব। OK কৰি আগৰ দৰে আন সদস্যাৰ অনলাইন কৰি দিব পাৰিব।